Bukan kah? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মলটিনটন বিদ্যালয়ত স্বাগতম জনাইছোঁ। আজি আমি যাম চিংৰা বজাৰ। ভিলেজ ব্লগাৰৰ ভিতৰত চাগে আপোনালোকসকলে চিংৰা বজাৰ দেখাই পাইছে। গতিকে মই আজি চিংৰা বজাৰ যাই আছোঁ গাহৰি মাংস আনিবলৈ। চ' গাইজ, এতিয়া আহি পালোঁ মই চিংৰা বজাৰ। চ' গাইজ, এতিয়া আমি যাই আছোঁ বাজাৰলৈ। ইফালে গছ বিক্ৰী কৰা হৈছে, ইফালে বেগৰ দোকান। কেনেকুৱা ধৰণৰ বেগ লাগে চব পাব। ইফালে আমি এতিয়া যাই আছোঁ চব্জি বজাৰ কৰিবলৈ। ইফালে স্কোৱাচৰ কিলো 40 টকা, বিলাহী কিমান? ইফালে আলু 16 টকা কিলো, পিঁয়াজ 35 টকা কিলো। আপোনাৰ সকলোৰ তাতে কিমান টকা কিলো জনাব দে কমেণ্ট কৰি। ইফালে গাহৰি পোৱালি বিক্ৰী কৰা হৈছে আৰু ছাগল বিক্ৰী কৰা হৈছে। জালু, কল, ইফালে সৰিয়হৰ তেল, খাটি সৰিয়হৰ তেল, এইটো পেৰা তেল মানে। ইফালে কি ধুনীয়া ধুনীয়া বাঁহৰ খিৰিকা, বিচনী, জাকৈ, খালৈ, চেপা চব পাব। যি বিচাৰে চব বাঁহৰ বস্তু পাব ইয়াত। আহি যাব যোনে যাক লাগে। ইফালে গাহৰিৰ বজাৰ, আমি এতিয়া গাহৰি আনিবলৈ যাবলৈ লৈছোঁ। গাহৰি 70 টকা পোৱা, 280 কিলো। ইফালে গাহৰি লৈ ললোঁ মই। এতিয়া বজাৰ কৰা হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাওঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।